নমস্কাৰ বন্ধুসকল, মাৰ আখল চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ লেটেকা বৰালিৰ সৈতে কোমোৰাৰ এটা ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে বলকচোন কেনেকৈ ৰান্ধিলোঁ চাই লওঁ। মাছকেইটা এইকেইটা দুটা লেটেকা বৰালি আৰু এটা কলীয়াজাৰী মাছ। এয়া মই প্ৰথমে কোমোৰাৰ ফাল এইদৰে ওপৰৰ ডাঠ বাকলিটো পেলাই গুটিকেইটা গুচাই লৈছোঁ আৰু এইদৰে অলপ ডাঙৰ ডাঙৰকৈ কোমোৰাখিনি টুকুৰা কৰি ল'ম। বেছি সৰু অথবা ডাঙৰ নকৰিব, মিডিয়াম জোখত টুকুৰাটো কৰি ল'ব। গোটেইখিনি হৈ গ'ল। মাছখিনিও বাছি কুচি ধুই ল'লোঁ আৰু লগতে পাঁচফোৰণ, জালুক আৰু আদা নহৰু অলপ পেষ্ট বনাই লৈছোঁ। পিঁয়াজ এটাও লৈছোঁ আৰু তেজপাত দুখিলা মাজতে কাটি লৈছোঁ। গোটেইখিনি বস্তু ৰেডি হৈ গ'ল। এতিয়া প্ৰথমে আমি কোমোৰাখিনি বইল কৰি ল'ব লাগিব। গতিকে এটা কেৰাহীত এইদৰে দি নিমখ দি লৈছোঁ আৰু এইখন হেতাৰে এহেতা আৰু অকণমান কলাখাৰ দি লৈছোঁ আৰু এইখিনিৰ আধা জোখত পানী দি দিছোঁ। যিহেতু কোমোৰাখিনি সিজিলে ইয়াৰ পৰাও যথেষ্ট পানী ওলাই যাব। চাওক 10 মিনিটমানৰ পাছত গোটেইবোৰ পানীয়ে পানী হৈ গ'ল আৰু আমাৰ কোমোৰাখিনি সিজি গ'ল। আৰু এটা খৰাহীত উলিয়াই পানীখিনি নিগৰাই ল'ম। এতিয়া মাছখিনি ফ্ৰাই কৰিবৰ বাবে কেৰাহীত তেল গৰম কৰি লৈছোঁ আৰু এইদৰে মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰোঁতে সদায় এটা কথা মন কৰিব লাগে যে মাছটো দিয়াৰ লগতেই লৰাই দিব লাগে, নহ'লে তলত লাগি ধৰিব আৰু লৰাই দিওঁতে ভাঙি যাব পাৰে। গতিকে সদায় মাছটো দিয়াৰ লগে লগে 2-4 বাৰমান লুটিয়াই দিব লাগে, তেতিয়া ভাঙি যোৱাৰ চান্স নাথাকে। বৰালি মাছ ভাজিলে অলপ ফুটি যায়, গতিকে নিজে অলপ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু ঢাকোন দি ফ্ৰাই কৰিব লাগে। আপোনালোকে বৰালি মাছ কিদৰে ফ্ৰাই কৰে মোক জনাবচোন। এয়া গোটেইখিনি ফ্ৰাই হৈ গ'ল। এতিয়া এইখিনি বেলেগ এটা পাত্ৰত উলিয়াই থৈ এইটো কেৰাহীতে ভাজিখিনি বনাবৰ কাৰণে তেলত তেজপাত আৰু পিঁয়াজখিনি দি দিম আৰু অলপ ভাজি ইয়াতে আদা নহৰু পেষ্টখিনিও দি অলপ ভালদৰে ভাজি ল'ব লাগিব। তাৰ পাছত ইয়াতে হালধি আৰু নিমখ অকণমান দি দিব। দি অলপ লৰাই লৈ ইয়াতে বইল কৰি থোৱা কোমোৰাখিনি দি ভালদৰে মিক্স কৰি দিব। এনেদৰে অলপ অলপ দি মিক্স কৰি ল'ব। আৰু মিক্স হৈ যোৱাৰ পাছত অলপ সময় ঢাকি দিব লাগিব। আৰু এয়া চাওক 5 মিনিটৰ পাছত গোটেইখিনি উতলি আৰু অলপ পানী ওলাই গৈছে। এইখিনি অলপ লৰাই দি ইয়াত কেঁচা জলকীয়া কেইটামান পিচি পেলাই দি দিছোঁ। আপোনালোকেও নিজৰ জোখমতে জলকীয়া দি ল'ব। শুকান ফিৰিঙি জলকীয়া দিলে বেছি ভাল হয়, নহ'লেও কেঁচা জলকীয়া দিলেও হ'ব, কোনো কথা নাই। এইখিনি অলপ ভাঙি দি ইয়াতে অলপ উতলা পানী দি দিম। বেছি পনীয়া নকৰিব, গ্ৰেভি জোখত পানী দি ফ্ৰাই কৰা মাছখিনি দি দিব আৰু মাছ কেইটুকুৰা তল যোৱাকৈ ৰাখি ঢাকি দি প্ৰায় 10 মিনিটমান উতলিবলৈ দিব।
আৰু এয়া চাওক 10 মিনিট উতলাৰ পাছত আমাৰ কোমোৰা আৰু লেটেকা বৰালিৰ তৰকাৰী খাবলৈ ৰেডি হৈ গৈছে। ইয়াত কোনো ধৰণৰ গৰম মছলা বা জিৰা পাউডাৰ দিয়া দৰকাৰ নাই। এয়া চাওক হৈ গ'ল। বন্ধুসকল, আপোনালোকে বাৰু ৰেচিপিটো কেনে পালে মোক কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে লেটেকা বৰালি কেনেকৈ খায় সেইটোও জনাব। আৰু আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰলৈ চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। পুনৰবাৰ আন এটা ৰেচিপিলৈ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।